এটা ড্ৰাই ফ্ৰুটছৰ পাউডাৰ শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ যিহেতু বহুতে কৈ আছিল যে ড্ৰাই ফ্ৰুটছখিনি যদি আমি এনেকৈ পিছোঁ তেতিয়াহ'লে তেল ওলাই যায় বা লদা হৈ যায় আৰু মই কেনেকৈ পিচিলে তেল নোলায় বা লদা নহয় মই আজি শ্বেয়াৰ কৰিম আপোনালোকৰ লগত। ইয়াতে অলপমান ৱালনাট লৈছোঁ আৰু লগতে ল'ম আলমণ্ড, মই দুটাই ল'ম আৰু লগতে দিম মই এয়া আলমণ্ড। এইখিনি মই ভালদৰে এতিয়া ভাজি ল'ম। মই এনেকৈ দেখাবৰ বাবে আচলতে এইখনত উলিয়াই ল'লোঁ। এইখিনি গেছটো এনেকৈ মই কমাই দিছোঁ আৰু এইখিনি ভাজি থাকিম আৰু এইখিনি মই এনেকৈ এখন চামুচেৰে লাহে লাহে, যিহেতু গোটা বস্তু বৰকৈ লৰাই নাথাকিলেও আপত্তি নাই, অকণমান সময়ৰ পাছে পাছে লৰাই থাকিব লাগে। মই ড্ৰাই ফ্ৰুটছখিনি ভাজি আছোঁ অকণমান গেছটো কমাই লৈ। মোৰ প্ৰায় এইখিনি হৈ গৈছে কাৰণ এটা গোন্ধও আহে, ভজা ভজা গোন্ধ আপোনালোকে গম পাব ভাজি থাকিলে। আৰু এটা কথা, এয়া আলমণ্ডটো ফাটি গৈছে দেখা পাইছে, মই এটা ভালকৈ ফটা দেখাই দিছোঁ। এয়া এনেকৈ ফুটি ফুটি মানে ফাটি ফাটি যাব আৰু এয়া মোৰ এইখিনি হৈ গ'ল। এতিয়া মোৰ ড্ৰাই ফ্ৰুটছখিনি হৈ গ'ল অলৰেডি, ভাজা হৈ গ'ল আৰু ঠাণ্ডা হ'ব দিম, তাৰ পাছতহে পিচিম। যদি গৰমে গৰমে আমি পিচি দিওঁ তেল ওলোৱা চান্স থাকে, সেইবাবে লদা হৈ যায়। আৰু এটা কাৰণে লদা হয় বা তেল ওলায় আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, যেতিয়া মই পিচিম তেতিয়া মই শ্বেয়াৰ কৰিম। মই যিখিনি ড্ৰাই ফ্ৰুটছ ভাজিছিলোঁ সেইখিনি ঠাণ্ডা হ'ব দিছোঁ আৰু পিছাৰ আগতে মই এইখিনি ঠিক কৰি লৈছোঁ। মানে ইয়াত অকণমানো পানী থাকিব নালাগিব। যদি পানী থকা হয় ড্ৰাই ফ্ৰুটছখিনি যিটো পাউডাৰ বনাম সেইটো বেয়া হৈ যোৱা চান্স থাকে, সেইবাবে খুব শুকানকৈ মচি লৈছোঁ, বা ৰ'দ থাকিলে আপোনালোকে ৰ'দত দি ল'ব পাৰে। মই ভালকৈ মচি লৈছোঁ এখন টাৱেলৰ সহায়ত। আপোনালোকে টিচু পেপাৰো ল'ব পাৰে, পেপাৰ চেপাৰ হ'লে ভাল হয়, মানে কি পানীটো জল্দি শুহি যায়। আৰু যিটো বটলত মই ভৰাই ৰাখিম সেইটো মই ভালকৈ এনেকৈ আৰু মচি ল'ম। খুব শুকানকৈ মচিব লাগিব দেই, শুকানকৈ মচিলেহে আচলতে বস্তুটো ভাল হৈ থাকে। আৰু এইটো মই ড্ৰাই ফ্ৰুটছে থোৱা, মানে ৰঙালাও গুটি আৰু মোৰ বেলি ফুলৰ গুটি আছিল, সেইখিনি থৈছিলোঁ আৰু সেইখিনি উলিয়াই লৈ মই এতিয়া এইটো পাউডাৰকণ যিহেতু অকণমান হ'ব, বৰ বেছি নহয়, তাকৰকৈ মই বনাওঁ বুলিয়ে বনাইছোঁ। যিহেতু আজিকালি সেই জলপানটো কমকৈ খায়, জলপানৰ লগত দিওঁ, পিঠাৰ লগত দিওঁ, তেনেকৈ দিছিলোঁ আগতে সৰহকৈ বনাইছিলোঁ কাৰণ তাক বেছিকৈ দিওঁ। আজিকালি ভাত খায় যে, সেইবাবে কমকৈ বনাইছোঁ। ড্ৰাই ফ্ৰুটছখিনি ঠাণ্ডা হৈ গ'ল, এয়া হাতে চুব পৰা হৈ গ'ল, যিহেতু ঠাণ্ডাও হৈ গ'ল। আৰু এয়া বাতিতে, এইটো বাতিত মানে কি হয় আপোনালোকে যে দেখিছে এনেকৈ হালধি নিচিনা বা কালাৰটো, মই হালধি পিচিছিলোঁ, হালধি মাজে মাজে খাওঁ, সেইবাবে এনেকুৱা হ'ল, হালধি ৰংটো ৰৈ যায়। আৰু এইখিনি মই দি ল'লোঁ। আৰু মোৰ পাউডাৰখিনি হৈ গ'ল। এটা কথা হ'ল, আজি মোৰ মিক্সিটো ফুল স্পীড হৈ আছিল, কাৰণ ৰাজে মানে মাটিত বহি, মানে তলত বহি লৈ খেলি থাকে মিক্সিটোৰ লগত। কাৰেণ্টৰ পৰা এৰাই থওঁ বাৰু, খেলি থাকে, সেইবাবে ফুল স্পীড হৈ আছিলে, গম নাপালোঁ। ঘপককৈ ফুল স্পীডত ঘূৰি দিলে মানে তেলটো ওলায়, আৰু বেছিকৈ যদি ঘূৰা হয় মানে তেল ওলায় আৰু লদা হৈ যায়। সেইটোৱে কাৰণ। আজি মই যিটো ভাবিছিলোঁ সেইটো নহ'লগৈ মানে কি, মই গম নাপালোঁ যে ৰাজে খেলি আছিলে মিক্সিটো। আচলতে অথনি মই হালধি পিচিছিলোঁ, তেতিয়া সি দেখা পালে, আৰু সি যে মই চুইচটো ফুল স্পীড কৰি থৈছে বুলি গম নাপাওঁ, ভৰাই থৈ দিলোঁ তেনেকৈ। এতিয়া মই লগালগ চুইচটো দি দিলোঁ, ফুল স্পীডত ঘূৰিলে, আৰু ফুল স্পীডত ঘূৰিলে মানে তেল ওলাবই ওলাব। একেবাৰে কম স্পীডটো কমাই ল'ব লাগে, তেতিয়া মানে তেলটো নোলায় আৰু ধুনীয়াকৈ পাউডাৰটো হয়। মই আগতে বনাই থৈছোঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আৰু বহুতে সুধি আছিল কি কাৰণে হয়। আপোনালোকে সদায় কমাই ল'ব বা একেৰাহে ঘূৰাই নিদিব। মই আপোনালোকে দিলে আকৌ বন্ধ কৰি দিলে, তেনেকৈ থ'ব। আৰু একেবাৰে যিটো কম হয় সেই কমতে আপোনালোকে ঘূৰাব। আৰু মোৰ হাই স্পীড থকাৰ বাবে আজি এইটো হ'ল। মই পাছত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম ভালকৈ দেই, যদি আকৌ বনোৱা হয়। আজিকালি মানে কি হয়, মোৰ বৰকৈ বনোৱা নহয় যে, সেইটো কাৰণে শ্বেয়াৰ কৰা নহয়। আৰু কোনোবাই কৈ আছিল, সেইবাবে মই শ্বেয়াৰ কৰি দিলোঁ আপোনালোকৰ লগত কথাখিনিৰ পৰা নিশ্চয় আপোনালোকে ধৰিব পাৰিলে বা বুজিলে। মই পাউডাৰটো আচলতে আপোনালোকক দেখাই দিওঁ আকৌ এবাৰ। আপোনালোকৰ নিশ্চয় এনেকুৱা হয় চাগে, নহয় জানো? মোৰো আজি এইটোৱে কণ্ডিশ্যন হ'ল। এয়া চাওক, তেল ওলাই কিয় সুধি আছিল যে, লদা পাতে কিয় বা তেল ওলাই যায় কিয়? সেইটোৱে, ফুল স্পীড হ'লে গোটা পাতিবই বা লদা হ'বই, তেল ওলাবই। সেইটো কাৰণে মানে মিক্সিটো কমাই লৈ
অকণমান দিব, চাব আপোনালোকে। তাৰপাছত লাগে যদি পিছা যেন লগা নাই তেতিয়া অকণমান দি দিব। আৰু এইখিনিতে এটা কথা শ্বেয়াৰ কৰোঁ, এইখিনি এনেকৈ যদি আপোনালোকে এয়াৰ টাইট কণ্টেইনাৰত থয় ভাল হৈ থাকিব। ফ্ৰিজৰ ভিতৰত থ'ব, ভাল হৈ থাকে এনেকৈ। কেইটামান পিঠা খুন্দো বুলি ভাবিলোঁ, কাৰণ কাইলৈ ৰাজক ভেকচিন দিয়াম, সেইবাবে পিঠা কেইটামানো খুন্দি ল'লোঁ। যদি ভাত নাখায় অকণমান পিঠা বনাই দিম বুলি ভাবিছোঁ। আজি নেক্সট ডে আমি ভেকচিন ল'বৰ বাবে ওলাবলৈ লৈছোঁ। এয়া মই ওলাই ল'লোঁ আৰু ৰাজকো এতিয়া উলিয়াই ল'লোঁ। এয়া বেগ নেৰেই, বেগটো পোৱাৰ লগে লগে মানে তাৰ বহুত বেছি এতিয়া আমি দুয়োটা ওলাই ল'লোঁ। ওলাই লৈ এতিয়া যাম আমি ভেকচিন ল'বলৈ। দুয়োটা ধুনীয়াকৈ ওলালোঁ আৰু কি হয় নাজানো, বহুত বেছি ভয় লাগি আছে, কাৰণ সি অকণমান ডাঙৰ হ'ল, জনা হ'ল। সেইবাবে কি কৰে কি নকৰে মানে মনটো কিবা উগুল থুগুল লগা নিচিনা লাগি আছে। যাবা নাই তুমি? ফিজ ল'বলৈ যাবা নাই? ফিজ ল'বলৈ যাবা নাই? কান্দি একদম চকু পানী দা দুষ্ট হৈছে, দুষ্ট হৈছে। কাৰেণ্টৰ লগত তাৰ ধেমালি। আহা আহা, উঠি আহা, উঠি আহা, উঠি আহা, আহা, আহিবানে? বটলটোতে অকণমান পানী ভৰাই লৈছোঁ, কাৰণ সি যদি কান্দে খাবলৈ বিচাৰে তেতিয়া পানী অকণমান দিব পাৰিম। আৰু সি আহি থাকোঁতে ধুনীয়াকৈ বেটেৰীত হৈ গ'ল, কাৰণ এইখিনি সময় তাৰ শোৱাৰ সময় হয়, 10:30 11টাত সি শুই যায়। সেইবাবে এতিয়া আমি আহি ঘৰ পাই গ'লোহি। অকণমান সময় লাগিল তাত। অ' আহিলা? অ' বেগটো লাগে, বেগটো নলয়। অথনি কাৰ্ডটো থাকি গৈছিলে নে বেগটো লোৱাৰ কাৰণে? আহা। অ' ন ফিজ ক'ত দিলে তোমাৰ? ফিজ দি দিলে ন? আহা আহা আহা। ৰাজে 20 মিনিট হৈ গ'ল পানী খাইছে, আৰু ফিজ কৰোঁতে অকণমানো নাকান্দিলে নহয়। অকণমান গুড বয় আকৌ ন, ধুনীয়াকৈ বহি থাকিলে ন। হৈ যাব পানী, ইমান নাখায়, হৈ যাব। তেওঁলোকে কৈ পঠিয়াইছিলে 10 মিনিটৰলৈকে একো নোখোৱাবলৈ, 10 মিনিট সময়ৰ বাবে ৰখি দিবলৈ। চাহ অকণমান বনাই লৈছোঁ, আলহীও আছে, আৰু ৰসৰাজৰ পৰা লৈ আনিছিলোঁ অকণমান টিকলা টিকলা চিঙৰা, আৰু এইফালে লালমোহন। এতিয়া চাহকাপ দি লওঁ, তাৰপাছত আকৌ লগ পাই আছোঁ। মিঠাইখিনি যে আনিছিলোঁ খুলিলে খাম খামকৈ। এইফালে মিঠাই লৈ আহিছিলোঁ ৰসৰাজৰ পৰা, মা যিহেতু ঘৰলৈ যাব নামঘৰৰ বাবে আৰু আমি খাবৰ বাবে। এয়া ৰাজে খুলিলে খাম খামকৈ। তাক 20 মিনিটৰ বাবে একো দিবলৈ কোৱা নাছিল, সেইবাবে পানী খাইছে এতিয়া। আৰু কৈ পঠিয়াইছিলে এইটো আইচ পেক লগাবলৈ, সেইবাবে এখন গামোচাত মই নুৰিয়াই ল'ম, তাৰপিছতহে তাৰ যিডোখৰ জেগা ভেকচিন দিয়া জেগা তাতে এপ্লাই কৰিম। তেওঁলোকে মানে ধুনীয়াকৈ মালিচ কৰা নিচিনাকৈ লগাই দিবলৈ কৈছে এইটো, সেইবাবে তাক এতিয়া লগাই দিম। হ'ল অকণমান সময়, আৰু 1টামান বজাত তাক দৰৱ খুৱাবলৈ কৈছে, চটুপাল পেৰাচিটামল, আৰু সেই মেডিচিনো খুৱাই ল'ম। এইফালে গামোচা এখন লৈ ল'লোঁ। হা লালিপপ দিম, আহা। এইটো দিলে মানে অঁ শুই দিয়া, মই তেতিয়া দি দিম। এইটো লোৱা, তাৰপিছত মই দি দিম দেই। গুড বয় আমাৰ ৰাজ। আৰু তেওঁলোকে এনেকৈ আইচ পেক লৈ মালিচ কৰি দিবলৈ কৈছিলে, তেতিয়া গোটাটো নাবান্ধে হেনো আৰু বিষটো কমি যায়। আৰু এইফালে খাই আছে লালিপপ, হয় নাই? লালিপপ খোৱাৰ পাছতহে মোক দিছে এইবোৰ কৰিবলৈ। লালিপপ দিহে তাক আইচ পেক লগাবলগীয়া হৈছে, কাৰণ নিদিয়ে, ডাঙৰ হ'ল যে, আৰু ঠাণ্ডাও পায়। মই ডাইৰেক্ট দিয়া নাই বাৰু, এখনে বান্ধি দিছোঁ, কাৰণ চেঁচাটো যদি ঠাণ্ডাটো সোমাই যায় ভয় লাগে, চৰ্দি কাহ হয় বুলি, সেইবাবে এনেকৈ গামোচাৰে দি দিছোঁ।